জলদি কাপোৰ সোমাব আছে জললৈ যাব আছে সিহঁতিকেইটা মোক শান্তি দিয়া নাই আজি ৰাতিপুৱা কি নিয়ম কৰিব লাগে পাহৰিছো নহয় মানুহকেইজনীও অহা নাই আজি মাতি থৈ এতিয়ালৈকে ইটোও চিঞৰিব মোক সিটোও চিঞৰিব এতিয়া বস্তুখিনি চিজিল কৰি লওঁ বস্তুখিনি তাতে নাই ঘৈণীয়েকক চাবলৈ হ'ব তহঁতি কাজিয়া কৰি থাকিব নালাগে এতিয়া যাওঁ আৰু দেৰি হৈছে সঁচাকে হ'ব দে কাপোৰকে সোমাই জলদি জলদি যাওঁ ড্ৰাইভাৰটো অহা নাই চাগেচোন যা ছোৱালী ড্ৰাইভাৰটো আহিছে নাই দেৰি হৈছে এতিয়া দেৰি হোৱা নাই সিহঁতৰখিনি দেৰি হৈছিলে ড্ৰাইভাৰটো আহিলে চাগে বৈ সেই আহিলে ড্ৰাইভাৰ বেগটো ইমান গধুৰ আমাৰ ঘৰলৈ এযোৰ কাপোৰ দিবলৈ নোলায় তাক ঘৈণীয়েকলে বেগ ওলায় ৰামকৈ গুকুত গাঁওখনৰ পৰা ৰাস্তা পৰা আনিছে নে ছোৱালীজনী এই তাৰ পচন্দৰ এতিয়া কি কৰি দিয়া বৈ কি হ'ল আৰু বৈ চাওঁগেচোন কইনা ঘৰ কি আয়োজন কৰিছে আমালৈ ৰাম ৰাম হৰি হৰি ইমান দূৰ শাস্তি খাই আহিছোঁ আজি দিম কইনা মাককো কেনেকুৱা চাই আমাৰ নিয়ম নীতিবোৰতো কৰা হ'লেও মাতিয়ে ন এতিয়া যিখিনি নিয়ম আছে মাতি আছো খালি চকু থকৈ চাবহে আপোনালোকে চাও আমাক কইনাজনী নোপোৱা নেকিও ইমান খিনাই তাই খাবলৈ মন নকৰে খোৱাব আমাৰ দাদাকৈ নোপোৱা হ'লে নহয় টাউনত চব দিব নাজানো নহয় কিনা নিজে ল'বলৈ নাজানো কিনা আৰু আজি দি চাওঁ দৰ্শন গহিবা দুয়োখনি গালতে লিপষ্টিক লগাবা পুৰা একদম চিল্ক মাৰ্ক লগোৱা আছে সেটাকো নক'ব এতিয়া কইনাই পিন্ধিব পৰাহে লাগিছে ইমান কাপোৰ পিন্ধিব পৰা দেই কইনা কাপোৰটো ইমান গধুৰ ছোৱালীজনীয়ে কষ্ট নহয় এইবিলাক কি কৈছে হ'লে মই কোৱা নাই দেই আমাৰ নিয়মত কাপোৰ লগালে অমংগলটা বুজাই এইযোৰ পুৰা পিয়ৰ পাটৰ দেই নোৱাৰ তোমাৰ মায়ে গাত দিলে বেয়াই পায় হাতত দি বাকীবোৰ ধুনীয়া আৰু একদম ডায়মণ্ড আমি বনাই আনিছোঁ দেই চুইজাৰলেণ্ডৰ পৰা বোৱাৰীৰ কাৰণে আমি ভাবিছিলোঁ বোৱাৰী বেলেগ মোৰ পচন্দ বইটা ল'ৰা পচন্দ মানিব লাগিব মোৰ ছোৱালীজনী কিনো বেয়া কৰিলে বেয়া দিলে কোৱা নাই নিজৰ পচন্দৰে নো আশা এটাই ল'ৰা এডাল চাক আকৌ দেই ৰাইজ সোণৰ আকৌ পিছত আকৌ বিয়নী নক'ব আপোনাৰ ছোৱালীক যে সোণৰ একো এটা দিয়া নাই বুলি আৰু নেহেৰুৱাব বিয়া ঘৰত ফুলিযোৰ চাওকচোন মোৰ ইমান ধুনীয়া আমি পিন্ধিছোঁ যদিও এদিনো সোণৰে বাৰু তথাপিতো
এনেকুৱা ফোন দিয়া নাই আৰু আমাৰ বাপেকে কিন্তু যে মোৰ ল'ৰাটোৱে যে দিছে চাকৰি কিয় নিদিব চাকৰি আছে তই এটা ঠক বিয়ানি প্লিজ গধুৰ ইমান গধুৰ তাক পিন্ধাব নালাগে তাৰপিছত কিয় নিবিব নিয়ম আৰু হয় দিয়ক নিয়মেই নহ'লেনো জোৰোণ পিন্ধাব আহোঁনে ইমান দূৰৰ পৰা আপোনালোকৰ যিহে ৰাস্তা মই হ'লে নিপিন্ধালোৱে হয় যদি পিন্ধোৱা নিয়মটো নহ'লে ছোৱালী তুমি কষ্ট পাইছা নি নাই পোৱা দিয়াচোন হাতটো ডায়মণ্ড ৰিংটো পিন্ধাই ধুনীয়া লাগিছে দেই অথনি যেনেকুৱা অকাকে আছিলে এতিয়াহে ধুনীয়া এতিয়াহে কোনোবাই ক'লে ক'ব কি আমাক দেৱাই দেই এইটো মেকআপ আৰ্টিষ্টৰ পৰা আনিছোঁ অলপ এনে মেকআপ কৰি দিছোঁ আৰু পিছত তুমি নিজে কৰি ল'বা আৰু কিয় খানা কাটা শুনিছা আজিয়ে লৈ নাযাওঁ নহয় ছোৱালীজনী নাকানিব আমাৰ পানী অকণ আনগে কি হ'ল এইফালে বিয়া মিলে বিয়ানি কি হ'ল আপোনাৰ মিঠাই চিঠাই খোৱালো বুলি এখন গান নোলালে হ'ল আৰু এতিয়া দেই বিয়নী 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 কি হ'ল আপোনাৰ উঠকচোন বিয়নী কি হ'ল উঠক বিয়নী উঠক পানী অকণ দি দিওঁ ভাল হ'ব আপুনি কণা কটা কৰাকে আজি কি হলো এখন লতি ঘটি বিয়নী উঠকচোন উঠক আজি উঠকচোন কি হ'ল যিখন লতি ঘটি খালো মোৰ মাথাটো পানী ল'ব লাগিব এতিয়া উঠক উঠক আমিও আমাৰো যাবলৈ পলম হৈছে নহয় বিয়নী কি হৈছিল মই গমেই নাপালোঁ কানা কটা নকৰিব দেই এতিয়া আমাৰো যাব পলম হৈছে নহয় উঠক উঠক আপোনালোকক বিচনাত বহাই পেলাই আমি যাম দেই বিয়নী কাইলৈ কাৰণে সাজু হৈ থাকিব খালি আমি কাইলৈ কইনাক একেবাৰে নিব কাইলৈ কানুনকৈ বচাই আহিব আৰু দেই বিয়নী বেয়া নাপাব আৰু